হেল্ল' এভৰিৱান, আজি মই নতুন বছৰ বুলি যাবলৈ ওলাইছোঁ নামঘৰলৈ। আৰু নামঘৰত গৈ কি কৰিমগৈ আপোনালোকে চাই থাকক। এয়া আহি পাই গ'লোহি নামঘৰ। মই মোৰ ভণ্টিহঁতৰ লগত আহিছোঁ, যিহেতু নামঘৰলৈ গোসাঁইও আহিছে। এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ। আৰু চাওকচোন নামঘৰলৈ আহি কিনে কি এটা দৃশ্য দেখিলোঁ। যিহেতু মই বহুত দিনৰ পিছত আহিছোঁ, ইমান ধুনীয়াকৈ খেতি কৰিছে চাওকচোন শাক পাচলিৰ। এইজন হৈছে গোসাঁই। আমিও এযোৰ তামোল পাণ আগবঢ়াম বুলি মনতে ভাবি আহিছোঁ, লৈও আহিছোঁ লগত। ধুনীয়াকৈ সেৱা কৰিম যাতে বছৰটো ভালে ভালে যাওক। আৰু মোৰ এটা ইনষ্টাগ্ৰাম একাউণ্ট আছে, আপোনালোকক মই তলত মোৰ একাউণ্টটো দি দিছোঁ, মেনশ্যন কৰি দিছোঁ। আপোনালোকে তাত মোক গৈ কিনে ফ'ল' কৰিব আৰু নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া দেখিছেনে ভণ্টিহঁতক গোসাঁয়ে কামত লগালে। তো নতুন এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।